এজন ব্যক্তিৰ কঠিন সময়বোৰ তেওঁৰ বাবে দাপনৰ দৰে, যিয়ে তেওঁক তেওঁৰ সামৰ্থ্য দেখুৱাই দিয়ে যে তেওঁ কিমান শক্তিশালী। চিন্তাৰ পৰাই ধাৰণাৰ সৃষ্টি হয়, আৰু ধাৰণাৰ পৰাই আচৰণৰ সৃষ্টি হয়, আৰু আচৰণৰ পৰাই চৰিত্ৰৰ সৃষ্টি হয়। সত্যৰ পথত খোজ কাঢ়িলে লাভ হয়, কাৰণ এই পথত জনসমাগম বহুত কম হয়। প্ৰতিটো ধৰণৰ পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই লোৱা ব্যক্তিজনেই আচলতে আটাইতকৈ সুখী ব্যক্তি। এজন ব্যক্তিয়ে পৰিস্থিতিতকৈ নিজৰ চিন্তাৰ পৰাহে বেছি ভাগৰুৱা অনুভৱ কৰে। ত্যাগ মানে হাৰ মানি লোৱা নহয়, ত্যাগ মানে সাৰ পাই দেখা যে মোৰ একোৱেই নাই। আপুনি মানুহ এজনক অত্যধিক ভাল কৰিবলৈ চেষ্টা কৰিলে তেওঁ আপোনাৰ শত্ৰু হৈ পৰে। সময়ৰ লগে লগে সকলো সলনি হয়, কেৱল আচৰণ আৰু মন কেতিয়াও সলনি নহয়। কাৰোবাৰ অন্যায় কৰাৰ পিছত নিজৰ পালৰ বাবে অপেক্ষা কৰি থাকিবা, কাৰণ সময় সকলোৰে কৰ্মৰ হিচাপ ৰাখে।